পজিটিভ আজিৰ সময়ৰ সকলোতকৈ চৰ্চিত শব্দটোৱে হৈছে পজিটিভ। কিন্তু আমি আজি সেই পজিটিভৰ কথা নাপাতো, কিন্তু আমি পজিটিভৰ কথাহে পাতিম। আমি সকলোৱে এজনে আনজনক কওঁ যে আমি সদায় পজিটিভ হৈ থাকিব লাগে, আমাৰ চিন্তা আমাৰ চৰ্চা সকলো পজিটিভ হ'ব লাগে। এতিয়া আমি নিজে কিমান পজিটিভ, মই আপুনি কিমান পজিটিভ এবাৰ জানিবলৈ আপোনাৰ নিশ্চয় আগ্ৰহ জন্মিছে। মোৰো আগ্ৰহ আছিল মই কিমান পজিটিভ বা নিগেটিভ জানিবৰ কাৰণে, আৰু সেয়া আপোনালোকক জনাৰ এটা সুবিধা দিম বুলি ভাবিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আপুনি যদি এই ভিডিঅ'টো চাই আছে বা এতিয়া যদি আপোনাৰ 5 মিনিট সময় আপোনাৰ হাতত আছে, নিশ্চয়কৈ ভিডিঅ'টোৰ এই 5 মিনিটৰ কাৰণে সম্পূৰ্ণ সময় চাওক। আৰু ভিডিঅ'ৰ মাজত এটা সৰু এক্টিভিটি আছে, সেইটো মোৰ লগত আপুনি কৰিবলৈ যত্ন কৰিব। ঠিক আছে, এক্টিভিটিটো কৰিবলৈ লোৱাৰ আগতে মই এটা কথা আপোনাক জনাব বিচাৰিছোঁ যে এক্টিভিটি কৰাৰ আগতে মই আপোনাক চকু দুটা বন্ধ কৰিবৰ কাৰণে কওঁ। আপুনি বেছি সময়ৰ কাৰণে বন্ধ কৰিব নালাগে, মাত্ৰ 1 মিনিটৰ কাৰণে আপুনি চকু দুটা বন্ধ কৰিব। আৰু চকু দুটাহে বন্ধ কৰিব, মোবাইলটো কিন্তু বন্ধ নকৰিব। সেই মুহূৰ্তত চকু দুটা বন্ধ কৰি থকাৰ সময়ত মই যিখিনি কথা কৈ থাকিম সেইখিনি আপুনি শুনিবলৈ চেষ্টা কৰিব, আৰু যদি মই কিবা কৰিবলৈ কৈছো সেইখিনি কৰিবলৈ আপুনি যত্ন কৰিব। তেতিয়া আপুনি গম পাব যে আপুনি কিমান পজিটিভ বা আপুনি কিমান নিগেটিভ। বিষয়টো আৰম্ভ কৰোঁ, দীঘল নকৰি বিষয়টো আৰম্ভ কৰোঁ। আপুনি চকু দুটা বন্ধ কৰি দিয়ক, একো নাই, আপুনি চকু দুটা বন্ধ কৰি দিয়ক। চকু কোনো কাৰণতে নেমেলিব, মই যেতিয়ালৈকে মেলক বুলি নকম তেতিয়ালৈকে আপুনি চকু নেমেলিব। বন্ধ কৰিছে? চকু দুটা বন্ধ কৰি দিয়ক। ঠিক আছে, মই আৰম্ভ কৰিছোঁ। এতিয়া মোৰ কথাখিনি চকু বন্ধ কৰি থকাৰ পাছত আপুনি শুনিব আৰু কৰিবলৈ যত্ন কৰিব। আপুনি চকু দুটা বন্ধ কৰি থকাৰ এই সময়ছোৱাত আপোনাৰ মাৰ মুখখন, মাৰ চেহেৰাটো মনলৈ আনিবলৈ যত্ন নকৰিব। এটা কথা মনত ৰাখিব, কোনো কাৰণতে মাৰ মুখখন, মাৰ চেহেৰাটো আপোনাৰ মনলৈ নাই আহা। আপুনি চকু বন্ধ কৰি থকাৰ অৱস্থাত আপোনাৰ মাৰ ছবিখন, মাৰ চেহেৰাটো, মাৰ ফটোখন আপুনি দেখা নাই, কোনো কাৰণতে দেখা নাই, দেখিবলৈ যত্ন নকৰিব। এটা কথা বাৰে বাৰে মনত ৰাখিব, আপুনি চকু বন্ধ কৰি থকাৰ সময়ছোৱাত মাৰ চেহেৰাটো আপোনাৰ মনলৈ অহা নাই, কোনো কাৰণতে আপুনি আহিবলৈ নিদিব। কোনো কাৰণতেই আপুনি মাৰ চেহেৰাটো মনলৈ আহিবলৈ নিদিব। মাত্ৰ এটা কথাই মনত ৰাখক, এতিয়া আপুনি কোনো কাৰণতে মাৰ ফটোখন, মাৰ ছবিখন, মাৰ চেহেৰাটো মনলৈ নাই আহা। মাৰ চেহেৰাটো মনলৈ আহিবলৈ নিদিব। আহিবলৈ দিলেই আপোনাৰ অসুবিধা হ'ব। আপুনি মাৰ চেহেৰাটো মনলৈ আহিবলৈ নিদিব। বাৰে বাৰে সতৰ্ক হওক, মাৰ চেহেৰাটো আপোনাৰ মনলৈ নাই আহা। মাৰ ছবিখন, মাৰ চেহেৰাটো আপুনি মনলৈ আহিবলৈ দিয়া নাই, নাহিব, কোনো কাৰণতে নাহিব, কোনো কাৰণতে নাহিব, নাহিব, কোনো কাৰণতে নাই আহা। মাৰ ছবিখন, মাৰ মুখখন আপোনাৰ মনৰ ওচৰলৈ নাই আহা, আপুনি নাই দেখা মাৰ ছবিখন, কোনো কাৰণতে আপোনাৰ মনলৈ অহা নাই, আহিবলৈ নিদিব, নিদিব, নিদিব। ঠিক আছে, চকু মেলিব পাৰিব। এই সময়ছোৱাত যিকোনো সময় মই আপোনাক মাৰ চেহেৰাটো মনলৈ আহিবলৈ বাৰে বাৰে মানা কৰি আছিলো, বাৰে বাৰে বাধা দি আছিলো, নাহিবলৈ কৈ আছিলো বাৰে বাৰে, এই সময়ছোৱাত চকু বন্ধ কৰি থকাৰ সময়ছোৱাত আপোনাৰ মাৰ ছবিখন, মাৰ চেহেৰাটো আপোনাৰ মনলৈ প্ৰকৃততে আহিছিল নে নাই আহা? যদি আহিছিল তেতিয়া আপুনি কমেণ্ট কৰক, যদি নাই আহা তেতিয়াও কমেণ্ট কৰক। কিন্তু মোৰ এটা বিশ্বাস যে মই যেতিয়া আপোনাৰ মাৰ ছবিখন, মাৰ মুখখন আপোনাৰ মনলৈ নাই আহা, আহিবলৈ নিদিব, আহিবলৈ নিদিব বুলি জোৰ কৰি কৈ আছিলো আপোনাক, আপোনাৰ কাণেৰে কথাখিনি শুনিছিল, মগজুত সেই কথাখিনি স্পৰ্শ কৰিছিল, আপোনাক বৰ বাৰে বাৰে কৈছিলো আহিবলৈ নিদিব, কিন্তু বাৰে বাৰে আপোনাৰ মাৰ মুখখন, মাৰ চেহেৰাটো কিন্তু আপোনাৰ মনলৈ আহিছিল, বাৰে বাৰে আহিছিল। মই যিমানে হাত দিছো সিমানে মাৰ চেহেৰাটো আপোনাৰ মনলৈ আহিছিল, মাৰ মুখখন আপোনাৰ মনলৈ আহিছিল। মই যিমানে কৈ আছিলো সিমানে আহিছিলহে। অৰ্থাৎ আপুনি যিমানেই নিগেটিভ কথা নুশুনক কিয়, কিন্তু আপুনি জন্মগতভাৱে, ভগৱান প্ৰদত্তভাৱে আপুনি মানুহটো পজিটিভ। আপুনি মই সকলো পজিটিভ, আমি জন্মগতভাৱেই পজিটিভ। আমাৰ মনত, আমাৰ চিন্তাত, আমাৰ তেজত নিগেটিভ বস্তুটো নায়েই। যাৰ প্ৰমাণটো আপুনি নিশ্চয়কৈ পাইছে। যদি আপুনি নিগেটিভ জন্মগতভাৱে হলোহেঁতেন বা তেজত, মনত যদি নিগেটিভ থাকিলহেঁতেন, নিশ্চয়কৈ মই মাৰ ছবিখন মনলৈ নানিব, নানিব বুলি কৈ থকাৰ সময়ত নিশ্চয় নাহিলহেঁতেন। কিন্তু এই যে নকৰিব, নাহিব, এনেকুৱা কথাবিলাক আমাৰ তেজত, আমাৰ মনত, আমাৰ শৰীৰত নায়েই। অৰ্থাৎ আমি জন্মগতভাৱে ভগৱান প্ৰদত্তভাৱে পজিটিভ। আৰু এটা সৰু উদাহৰণটো চাব, যেতিয়া দুজন মানুহৰ কাজিয়া লাগি থাকিব, কোনো নথকাৰ সময়ত দুইজনে কাজিয়া কৰি থাকিব, যেতিয়াই 2-4জন মানুহ গোট খাব আৰু গোট খাই তেওঁলোকক ক'ব, হেই কাজিয়া নকৰিবি, নাই নাই কাজিয়া নকৰিবি, নাপায়, নামাৰিবি, কাজিয়া নকৰিবি, নামাৰিবি। যিমানে আপোনালোকে নামাৰিবি বুলি ক'ব, যিমানে আপুনি কাজিয়া নকৰিব বুলি ক'ব, কিন্তু সেই দুজন মানুহক আপুনি লক্ষ্য কৰি চাব, তেওঁলোকৰ কাজিয়া বাঢ়িহে গৈ থাকিব। যেতিয়া আপুনি হাত দিব তেতিয়া আপুনি বাঢ়ি গৈ থাকিব। অৰ্থাৎ এই নকাৰাত্মক যিটো কথা, সেইটোৱে মানুহৰ মনত ক্ৰিয়া কেতিয়াও নকৰে। শুনিব, কিন্তু মগজুত সি ক্ৰিয়া নকৰে, যিহেতু আমি জন্মগতভাৱে পজিটিভ। আৰু এই পজিটিভটো
থকাৰ পিছতো কিন্তু আমি জন্মগতভাৱে ভগৱান পদ্ধতভাৱে পজিটিভ হৈ থকাৰ পিছতো আমাৰ মনলৈ নিগেটিভ চিন্তা চৰ্চা কিন্তু আহে। কিয় আহে, কেনেকৈ আহে, ক'ৰ পৰা নিগেটিভ চিন্তা চৰ্চা আহে, আমাৰ মনত কেনেকৈ থিতাপি লয় আৰু কেনেকৈ সেই নিগেটিভ চিন্তাই আমাক পৰিচালনা কৰিব বিচাৰে? ইয়াৰ মূলতে হৈছে বিশ্বাস। এই বিশ্বাসৰ বাবেই আমাৰ মনলৈ নিগেটিভ চিন্তা চৰ্চা অহাৰ সুবিধা লাভ কৰে। বিশ্বাস কি, কিয় ই আমাৰ মনলৈ আহিবলৈ সুবিধা পায়, এই কথাখিনি আমি পৰৱৰ্তী ভিডিঅ'ত পাতিবলৈ যত্ন কৰিম।